যদিও আমি অসমীয়া হিচাপে আমি অসমীয়া বিহু বাপতি সাহোন 3টা বিহু আমি কেতিয়াও এৰিব নোৱাৰোঁ, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। গতিকে এতিয়া যিহেতু আৰু এসপ্তাহ 15 দিনৰ পিছতে আমাৰ মাঘ বিহু আহি আছে, গতিকে এই মাঘ বিহুৰ কাৰণে ইয়াত তিল তেওঁলোকে ৰোপণ কৰি তিল ৰাইজৰ মাজত এৰি দিব আৰু কাইলৈ পৰহিলৰ পৰাই তিল মানুহে নিব পৰা অৱস্থাত আহিব। নিজৰ ঘৰখনৰ লগতে স্বাৱলম্বিতা হৈ আনকো এই তিল অৰিহণা যোগায়। গতিকে মই আৱেগিক হৈ পৰিলোঁ, ইয়ালৈ আহি বন্ধুৰ ঘৰলৈ আহিছিলোঁ, বন্ধুৰ ঘৰলৈ আহি পেলাই মই আৱেগিক হৈ পৰি এই তিলখিনি দেখি আচলতে ৰাইজক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। এয়া চাওকচোন, ইয়াত যথেষ্টখিনি তিল ভাবোঁ এতিয়া কিমানখিনি তিল ওলাব বুলি তোমালোকে অনুভৱ কৰা বাৰু গোটেইখিনি কৰিলে? কিমানখিনি তিল ওলাই যাব? কেইকেজিমান ওলাব তিল তোমালোকৰ ধাৰণা? 10 কেজি। 10 কেজি চাওক, এইখিনি ধৰি লওক 15 মান ওলাব পাৰে ন, 20 ওলাই যাব পাৰে। চাওক ইয়াত 30 কেজিমান হয়তো তিল ওলাব। গতিকে চাওক এই কষ্ট, এই 30 কেজি তিলে আজি নিজৰ ঘৰখনক নহয়, আমাৰ অঞ্চলটোত হয়তো টাউনত যিসকলে তিল পাব বা বিভিন্ন আমাৰ নগৰীয়া মানুহে যিখিনি তিল পাব, এই কষ্টখিনি বিনিময়তে যাব। গতিকে ইমান কঠোৰ পৰিশ্ৰম কৰে গাঁৱৰ নিভাঁজ কষ্টখিনি দেখি মই ৰ'ব নোৱাৰিলোঁ। গতিকে আজি ৰাতিপুৱাই আপোনালোকক দেখালোঁ তিল। হয়তো পিছে পৰে যেতিয়া য'ত ত'ত যাম তেতিয়া আমি যি পাম আপোনালোকৰ ৰাইজক দেখাম। আপোনালোকে চাব ড্ৰামা লাইফ একাডেমি এই এতিয়া আহি আছে আমাৰ। ইয়াৰ পিছতে আমি আমাৰ নাটকৰ এখন বিদ্যালয় আৰম্ভ কৰিব গৈ আছোঁ জানুৱাৰী 17 তাৰিখে। আপোনালোকে সঁহাৰি জনাব, যিহেতু ড্ৰামা লাইফ একাডেমি অসম লখিমপুৰতো প্ৰতিষ্ঠা হ'ব 17 জানুৱাৰী শিল্পী দিৱসৰ দিনা। কেবি ৰোডতে আমাৰ মুখ্য কাৰ্যালয় থাকিব, সেইটোও আপোনালোকক জনাইছোঁ। বিশেষকৈ ড্ৰামেটিক ৰিভিউ চেনেলটো মোৰ উদ্দেশ্য হ'ল চিনেমা বনোৱা, কিন্তু তাৰ মাজতে যিহেতু অসমীয়া সংস্কৃতি আমি ধৰি ৰাখিবই লাগিব। গতিকে অসমীয়া সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে এনেকুৱা এটা সুবিধা পোৱাৰ পিছত আমি এৰিব নোৱাৰোঁ। সেইকাৰণে আজি আপোনালোকৰ মাজলৈ এৰিলোঁ এটা ধুনীয়া এটা ব্লগ। এইটো মোৰ উদ্দেশ্য হৈছে তিল সংস্কৃতি। এই সংস্কৃতিবোৰেই নহয় আৰু বহুত সংস্কৃতি আছে, আমি আহিম গাঁৱলৈ, এনেকুৱা সংস্কৃতি পালে আপোনালোকক দেখাম। গতিকে এতিয়া আপোনালোকে পুনৰ সুপ্ৰভাত জনাই মোৰ অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। লগতে আপোনালোকলৈ আমি অনুৰোধ কৰিছোঁ, মোৰ ড্ৰামেটিক শৰ্মা যিটো চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লাইক এটা কৰিব। তেতিয়াহে মই আপোনালোকলৈ এই বস্তুটো দিলে সাহস পাম। গতিকে সৰুশেষত সকলোলৈ মোৰ অনাগত নৱবৰ্ষ 2021 চনৰ শুভেচ্ছা জ্ঞাপনৰ লগতে অসমীয়া মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজি মই মোৰ ব্লগটো সামৰণি মাৰিছোঁ। থেংক ইউ।